নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লৈ আহিছোঁ ৰিজনিঙৰ কেইটামান কুৱেশ্যন এনেকুৱা কুৱেশ্যন পৰীক্ষাত প্ৰায়ে আমি আহি থকা দেখা পাওঁ গতিকে মই আজি সেইকাৰণে এনেকুৱা কুৱেশ্যন কেইটামান তোমালোকৰ লৈ আহিছোঁ তো ঠিক আছে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো কুৱেশ্যন কেইটা আলোচনা কৰোঁ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে প্ৰথম কুৱেশ্যনটো দিয়া আছে 3 বিয়োগ 3 সমান 6 4 বিয়োগ 4 সমান 12 5 বিয়োগ 5 সমান 20 আৰু 6 বিয়োগ 6 সমান প্ৰশ্নবোধক তো আমি এতিয়া এইকেইটাৰ পৰা ইহঁতৰ মানবিলাক উলিয়াব লাগিব আমাক ইয়াত দিয়া আছে 3 বিয়োগ 3 আমাক ইয়াত দিয়া আছে 3 বিয়োগ 3 6 4 বিয়োগ 4 12 5 বিয়োগ 5 20 আৰু 6 বিয়োগ 6 প্ৰশ্নবোধক এতিয়া আমি এইকেইটা কেনেকৈ কৰিম তো আমাক 6 বিয়োগ 6 মান কিমান হ'ব আমাক উলিয়াব দিছে তো আমি 3 পৰা 3 বিয়োগ কৰিলে 6 আৰু 4 পৰা 4 বিয়োগ কৰিলে 12 আমি যিকোনো প্ৰকাৰে হয়তো বিয়োগ যোগ পূৰণ হৰণ কৰি আমি যিকোনো প্ৰকাৰে ইয়াৰে এই মানকেইটা উলিয়াব লাগিব তো আমি চাওঁ আমি কেনেকৈ কৰিম 3 পৰা 3 বিয়োগ কৰিলে তো আমি 6 নাপাওঁ 3 লগত 3 3 6 পাওঁ 3 লগত 3 যোগ কৰিলে 6 হয় কিন্তু 4 লগত 4 যোগ কৰিলে তো 12 নহয় গতিকে আমি কি পদ্ধতিতে কৰিব লাগিব আমি যদি এনেকৈ কৰোঁ 3 পূৰণ 3 ইকুৱেল 3 ইকুৱেল 6 হ'বনে 3 3 গুণ 9 9 3 গ'লে 6 আচ্ছা ঠিক আছে এতিয়া আমি 4 নম্বৰটো কৰিম কাষতটো কৰিম 4 পূৰণ 4 বিয়োগ 4 ইকুৱেল কিমান পাম 12 পাম 4 4 গুণ 16 16 4 গ'লে কিমান থাকে 12 থাকে এতিয়া নেক্সটটো চাম নেক্সটটো এই পদ্ধতিত কৰিলে মিলে নে নিমিলে 5 পূৰণ 5 বিয়োগ 5 তো 5 5 গুণ 25 25ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ কিমান পাম 20 পাম তো এইটো মিলিছে গতিকে তিনিওটা আমি এই পদ্ধতিত কৰাতে আমাৰ মিলি গৈছে এতিয়া আমি নেক্সটটো কৰিব লাগিব নেক্সটটো যদি আমাৰ এই পদ্ধতিত কৰিলে আমি চাম আমাৰ অপশ্যনৰ লগত মিলে নে নিমিলে এতিয়া আমি যদি নেক্সটটো কৰোঁ 6 পূৰণ 6 বিয়োগ 6 কিমান হ'ব 6 6 গুণ 36 36ৰ পৰা যদি আমি 6 বিয়োগ কৰোঁ কিমান পাম 30 পাম এতিয়া 30টো আমাৰ অপশ্যনত আছে নে নাই চাম আছে অপশ্যন নম্বৰ ডি গতিকে এনচাৰ D6 কাৰেক্ট হ'ব তো ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে এতিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে তোমালোক এটা কিউব এটা দিছে তাৰ মাজত সংখ্যা দিছে প্ৰথম দিয়া আছে 512 81 8 তাৰপিছত দিয়া আছে 3 4 কুৱেশ্যন মাৰ্ক 8 3 2 এতিয়া আমি প্ৰশ্নবোধকত থকা মানটো উলিয়াব লাগিব এইটো কিমান হ'ব তো আমি কেনেকৈ উলিয়াম প্ৰথমতে আমি চাই ল'ম এইটো কি কেলকুলেশ্যনত কৰিছে আমি যদি ইয়াত চাওঁ আমাৰ হয়তো যোগ বিয়োগ পূৰণ হৰণ কিবা প্ৰকাৰে মুঠতে কৰিছে তো আমি কেনেকৈ কৰিম আমি যদি চাওঁ ইয়াত আমাক কি দিয়া আছে আমি দেখিলে যে চাওঁ ইয়াত 8ৰ লগত 3 যোগ কৰিলে নহয় 8ৰ লগত 3 পূৰণ কৰিলেও নহয় গতিকে আমি যদি ইয়াত কৰোঁ আমি যদি ইয়াত 8 কিউব কৰোঁ 8 কিউব আমি যদি ইয়াত 8 কিউব কৰোঁ 8 কিউব 8 পূৰণ 8 পূৰণ 8 8 8 গুণ 64 8 গুণ 512 ঠিক তেনেকৈ আমি যদি 3 কিউব কৰোঁ 8ৰ লগত আমি ইয়াত 3 আছে কাৰণে আমি 8 কিউব কৰিব লাগিব 8 কিউব কৰিলোঁ 512 পালোঁ এতিয়া আমি ইয়াত 4 আছে কাৰণে 4টা পূৰণ কৰিব লাগিব আমি কিমান পাম 3 to the power 4 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 3 27 3 গুণ 81 পালোঁ গতিকে ইয়াত 81 আছে গতিকে 81 পালোঁ ইয়াত 512 আছে 512 পালোঁ এতিয়া আমি 2ৰ লগত কি কৰিলে 8 হ'ব যদি আমি 2 কিউব কৰোঁ যদি আমি 2 কিউব কৰোঁ 2 কিউব কৰিলে আমি কিমান পাম 2 কিউব কৰিলে 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 দুগুণ 8 গতিকে আমি 8 পালোঁ ইয়াত 8 আছে গতিকে ইয়াত 3 হ'ব ইয়াত মান 3 হ'ব গতিকে এনচাৰ 3 বি ইয়াত অপশ্যনত বি আছে বিটোত 3 আছে গতিকে 3 হ'ব অপশ্যন তো বুজি পাইছা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিম
এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে ইফ 12 has 14 equal 8 and 17 has 19 equal 18 then 13 has 15 equal কিমান হ'ব তো ইয়াত হেজ দিছে ইয়াত আমাক যোগ বিয়োগ পূৰণ হৰণ দিয়া নাই ইয়াত হেজ দিছে মানে হেজ দিছে মানে কি হেজ দিছে মানে আমিতো আমাক হেজ দিছে হেজ দিলে আমি নিজেই ধৰি ল'ব লাগিব যে হয়তো ইয়াত যোগ বিয়োগ পূৰণ হৰণ আমাৰ এই চাৰিটাই কৰিব লাগিব যোগ বিয়োগ পূৰণ হৰণৰ প্ৰক্ৰিয়াৰে উলিয়াব লাগিব গতিকে হেজ দিয়া মানে ভয় খাব নালাগে মানে কি কৰিম কেনেকৈ উলিয়াম হেজ দিয়া মানে এই পদ্ধতিতে হ'ব ছেম পদ্ধতিতে হ'ব যোগ বিয়োগ পূৰণ হ'ব আমি যদি চাওঁ এইটো আমি কেনেকৈ উলিয়াম তো 12 হেজ 14 ইকুৱেল 8 এই দুটাৰ পৰা আমাৰ 8 উলিয়াব লাগিব 12 আৰু 14ৰ পৰা আমি 8 কৰিব লাগিব আমি যদি এনেকৈ কৰোঁ 12 ইকুৱেল 2 যোগ 1 ইকুৱেল 3 আৰু ইয়াত যদি 14 ইকুৱেল 1 যোগ 4 ইকুৱেল 5 এতিয়া যদি আমি এই দুটা যোগ কৰি দিওঁ কিমান হ'ব 8 হ'ব ইয়াত 8 আছে 8 মিলিছে তো এইটো আমি কেনেকৈ কৰিছোঁ ইয়াত 1 আৰু 2 এই নাম্বাৰ দুটা যোগ কৰি দিছোঁ মানে 1 আৰু 2 ইয়াত 1 আৰু 2টো যোগ কৰি দিছোঁ 3 পালোঁ ইয়াত 1 আৰু 4 আছে ইয়াৰ 1 আৰু 4 এই দুটা যোগ কৰি দিছোঁ 8 পালোঁ তো ইয়াত এইটো 8 ওলাইছে এতিয়া নেক্সটটো কৰিম নেক্সটটো আমাৰ মিলে নে নিমিলে চাম নেক্সটটো আছে আমাৰ 17 ইকুৱেল যদি আমি কৰোঁ 1 যোগ 7 8 আৰু যদি আমি ইফালে 1 9 1 যোগ 9 10 যদি আমি 10 আৰু 8 যোগ কৰোঁ কিমান পাম 18 পাম এইটো মিলিছে এতিয়া আমি ঠিক তেনেকৈ 13 আৰু 15টো কৰিব লাগিব এইটো কিমান ওলাই চাম 13 ইকুৱেল 1 যোগ 3 4 আৰু ইফালে 15 আছে 15টো যদি আমি কৰোঁ 1 যোগ 5 ইকুৱেল 6 তো 6 4 কিমান 10 গতিকে আমাৰ 10টো অপশ্যনত আছে নে চাম আছে অপশ্যন বিত আছে গতিকে এনচাৰ বিটো কাৰেক্ট হ'ব 10 হ'ব এনচাৰ তো ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ তোমালোকৰ যদি কিবা বুজি নোপোৱাত আছে বা কিবা যদি ডাউট আছে তেতিয়া কমেণ্ট বক্সত দিব পাৰা মই নেক্সট ক্লাছত তোমালোকক ভালদৰে বুজাই দিম তো এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ তো নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে ভেন ডাইগ্ৰামত এই ভেন ডাইগ্ৰামৰ যিকোনো ধৰণৰ প্ৰশ্ন এটা পৰীক্ষাত আহেয়ে প্ৰত্যেক পৰীক্ষাতে আহে ভেন ডাইগ্ৰামৰ গতিকে ভালদৰে চাবা মন দিবা তো ইয়াত দিয়া আছে প্ৰথম হস্পিটেল নাৰ্ছ পেচেণ্ট তো এইটো দিয়া আছে ইয়াৰ পৰা আমাৰ এই তলৰ ভেন ডাইগ্ৰামটো কি হ'ব গতিকে ইয়াত দিয়া আছে গতিকে আমি ইয়াৰ পৰা প্ৰথম ডাঙৰটো উলিয়াব লাগিব ডাঙৰ অবজেক্টটো উলিয়াব লাগিব ডাঙৰ গুণটো দিছে গতিকে আমি ডাঙৰ যদি হস্পিটেলটো ধৰোঁ আমি হস্পিটেলটো ডাঙৰ ধৰিলোঁ এইটো হস্পিটেল হ'ল হস্পিটেলৰ ভিতৰত নাৰ্ছ গতিকে ইয়াত নাৰ্ছ আৰু পেচেণ্ট দিছে গতিকে নাৰ্ছ আৰু পেচেণ্টটোতো আমাৰ হস্পিটেলৰ ভিতৰতে থাকে গতিকে আমি ইয়াত নাৰ্ছটো দিলোঁ এতিয়া পেচেণ্টটোতো হস্পিটেলৰ ভিতৰতে থাকিব গতিকে এইটো হ'ব এইটো হস্পিটেলৰ ভিতৰত নাৰ্ছ আৰু পেচেণ্ট দুটা হস্পিটেলৰ ভিতৰতে থাকে প্ৰথমতে আমি কুৱেশ্যনটোৰ মেইন অবজেক্টটো বিচাৰোঁ মেইন কোনটো চবচে ডাঙৰ কোনটোক বুজাইছে কোনটোৰ আণ্ডাৰত আছে বস্তুখিনি সেইটো প্ৰথম উলিয়াব লাগিব তাৰপিছত বাকীকেইটাৰ কানেকশ্যনটো বিচাৰিব লাগিব যদি আমি এইটো বিচাৰি উলিয়াব পাৰোঁ তেতিয়া আমাৰ বহুত সহজ হৈ যায় ভেন ডাইগ্ৰাম আৰু বহুত সহজতে আমি উলিয়াব পাৰোঁ গতিকে এইটোৰ উত্তৰ হ'ব এইটো গতিকে এইটো আছেনে আছে আমাৰ অপশ্যন নম্বৰ চিত আছে এনচাৰ চিটো কাৰেক্ট হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে ভেন ডাইগ্ৰামৰ মই তোমালোকক ভালদৰে বুজাম নেক্সট ক্লাছত ভেন ডাইগ্ৰাম মই আমাৰ আহি থকা ক্লাছত মই তোমালোকক ভেন ডাইগ্ৰাম ভালদৰে বুজাম আৰু ভেন ডাইগ্ৰামৰ কুৱেশ্যনো আনিম বেলেগ ধৰণৰ গতিকে ভালদৰে চাই থাকিবা ভিডিঅ'বিলাক তো ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে আমি নেক্সট কুৱেশ্যন যদি ভালদৰে চাওঁ আমাক দিয়া আছে ইফ কে মিনছ মাইনাছ এল মিনছ ডিভাইড বাই এম মিনছ প্লাছ এণ্ড ডি মিনছ মাল্টিপুল বাই দেন 117 এল 3K 5M 12D 8 ইকুৱেল কুৱেশ্যন মাৰ্ক দিছে তো এইটোৰ মান সুধিছে যদি এইখিনি ইয়াতে তো আমি ইয়াত লিখি লওঁ আমাক ইয়াত কি কৈছে কে মানে বিয়োগ এল মানে হৰণ এম মানে বিয়োগ এম মানে যোগ আৰু ডি মানে হ'ল পূৰণ তো তেতিয়াহ'লে আমাৰ ইয়াৰ মানটো কি ওলাব আমি যদি ইয়াত লিখি লওঁ তো আমি ইয়াত যদি এনেকৈ লিখি লওঁ কে ইকুৱেল মাইনাছ
আমাক কে মানে মাইনাছ দিয়া আছে, গতিকে কে মানে আমি মাইনাছ লিখি দিলোঁ। এ ইকুৱেল আমাক এ কিমান দিয়া আছে, এ ডিভাইড দিয়া আছে, গতিকে আমি এ মানে হৰণ লিখি দিলোঁ। এ ডিভাইড এল মানে ডিভাইড দিয়া আছে, গতিকে এল মানে আমি হৰণ লিখি দিলোঁ। আৰু নেক্সট আমাক দিছে এম মানে প্লাছ দিছে, আমি ইয়াত এম ইকুৱেল প্লাছ, আৰু ডি মানে দিছে পূৰণ, ডি মানে দিয়া আছে আমাক পূৰণ, গতিকে আমি ইয়াত পূৰণ লিখিলোঁ। এতিয়া আমি এইকেইটাৰ জেগাত যদি আমি ইয়াত মানকেইটা বহাই দিওঁ, যোগ বিয়োগ পূৰণ হৰণ, গতিকে আমি কিমান পাম? এতিয়া যদি আমি চাওঁ 117 এল দিয়া আছে, এলত আমাৰ কিমান আছে? হৰণ 3। কে দিয়া আছে, কেত আমাৰ কি আছে? বিয়োগ আছে, কেত বিয়োগ আছে, বিয়োগ বহালোঁ। এতিয়া নেক্সট দিয়া আছে 5 দিয়া আছে, 5ৰ পিছত আমাক এম দিয়া আছে, এমত কিমান আছে? প্লাছ, গতিকে প্লাছ বহালোঁ। 12 আছে, 12, তাৰপিছত ডিত আমাক কিমান দিয়া আছে? পূৰণ 8 সমান কিমান হ'ব? এতিয়া আমি যদি এইটোৰ মান ওলাওঁ, আমি এতিয়া এইটোৰ মান ওলাই কিমান? আমি যদি প্ৰথম আমাৰ যিটো বদমাছ আমাৰ যিটো থিয়ৰী আছে, বদমাছ থিয়ৰীৰ দ্বাৰাই যদি আমি কওঁ, প্ৰথম আমি যদি 117ক যদি 3ৰে হৰণ কৰোঁ, আমি কিমান পাম? 117ক আমি 3ৰে হৰণ কৰিলে আমি পাম 39, তাৰপিছত বিয়োগ 5 যোগ 12 পূৰণ 8। এতিয়া ইয়াত যদি আমি কৰোঁ 39 বিয়োগ 5, 12 8 গুণ কিমান হ'ব? 12 8 গুণ আমাৰ হ'ব 96, 96। এতিয়া আমি এইটো কি কৰিম? 96 যোগ যদি আমি 39 কৰোঁ, কিমান পাম? 96 যোগ 39 135, আৰু বিয়োগ 5, 135ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? আমাৰ 130 হ'ব। এতিয়া 130টো আমাৰ অপশ্যনত আছেনে নাই? আছে, অপশ্যন চি 130, গতিকে এনচাৰ চিটো কাৰেক্ট হ'ব, এইটো কাৰেক্ট। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন মই তোমালোকৰ লৈ আহিলোঁ আজি কেইটামান। গতিকে ভালদৰে ভিডিঅ'টো চাবা, আৰু কিবা যদি সুধিব লগা থাকে কমেণ্টত সুধিবা। নেক্সট ক্লাছত আমি আৰু বেলেগ ধৰণৰ কুৱেশ্যন আলোচনা কৰিম, পৰীক্ষাত অহা ধৰণৰ। গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিবা। ঠিক আছে, আজিলৈ ধন্যবাদ।